বিশেষকৈ ৩২ নং ভেৰগাঁও সমষ্টিত যিসকলে মৎস্য পালক তেখেতসকলক আমি মাছ পোনা ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ খাগৰাবাৰী বাথৌ আশ্ৰমৰ পৰা সৰ্বমুঠ আমি ৩০০ গৰাকী মৎস্য পালকক মাছ পোনা আমি যোগান ধৰিম। আজি প্ৰথম ফেজত আমি 100 গৰাকী আৰু অহাকালি ঠিক তেনেকুৱা 3 দিনত আমি 300 গৰাকী মৎস্য পালকক আমি 1000 কে মাছ পোনা আমি তেখেতসকলক যোগান ধৰিম আৰু অহা জুলাই মাহত আমি আৰু 200 গৰাকী ব্যক্তিক আমি অৰ্থাৎ মৎস্য পালকক আমি মাছ পোনা যোগান ধৰা হ'ব। মাছ পোনাৰ লগত আমি মাছৰ খাদ্যও আমি দিয়া হৈছে 20 কেজিকে এজন বেনিফিচাৰীক। আশা ৰাখিছোঁ আমাৰ ৩২ নং ভেৰগাঁও সমষ্টি লগতে আমাৰ লগত লাগি থকা খৈৰাবাৰী সমষ্টি তেখেতসকলকো আমি সামাজিকভাৱে যিসকলৰ ডাঙৰ ডাঙৰ পুখুৰী আছে তেখেতসকলকো আমি মাছ পোনাটো যোগান ধৰিছোঁ মাছ খাদ্য। গতিকে আশা ৰাখিছোঁ তেওঁলোকে অকণমান হ'লেও সকাহ পাব, কাৰণ এনেকুৱা মাছ পোনা বা ঠিক তেনেকুৱা সাহাৰ্য মাছ পালন কৰাৰ নামত বহুত বছৰ ধৰি একো পোৱা নাছিলে। আজি তেওঁলোকে পাই পেলাই নিশ্চয় অকণমান হ'লেও সকাহ পাব আৰু তেওঁলোকে আৰ্থিকভাৱে অকণমান হ'লেও সকাহ তথা তেওঁলোকৰ স্বাৱলম্বী হোৱাত সহায় কৰিব। মই সেইটো আশা ৰেইনবো ৰিভলিউশ্যন মিছনৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে যি দায়িত্ব অৰ্পণ কৰা এই যিটো গধুৰ দায়িত্ব, যিদৰে প্ৰচাৰ আৰু প্ৰসাৰ কেনেকৈ কৰিব পাৰোঁ উন্নয়নৰ কাৰণে, লগতে পোনপ্ৰথমবাৰৰ বাবে আজি ভেৰগাঁও অঞ্চললৈ আহিছোঁ। আহি কেতিয়া অনুভৱ হোৱা নাই যে ঠাইখন মোৰ কাৰণে অচিনাকি ঠাই, চিনাকি ঠাই, চিনাকি মানুহ। আমিবিলাকো এনেকৈ ডাঙৰ দীঘল হৈছোঁ। উন্নয়ন প্ৰত্যেক মানুহে বিচাৰে আৰু উন্নয়ন হ'ব লাগে, যিহেতু নামটো খুব ধুনীয়া ৰেইনবো, সাতোৰঙী ৰামধেনুৱে যাতে সমগ্ৰ বড়োলেণ্ডতে যাতে ৰঙীন কৰি তোলক বড়ো জনগোষ্ঠীটোৰ লগতে ইয়াত বসবাস কৰা যিমানবিলাক জাতি জনগোষ্ঠী ভাষাভাষী লোক আছে প্ৰত্যেকৰ যাতে আমাৰ আত্মনিৰ্ভৰশীল হৈ যাতে চবেই আগবাঢ়ি যাব পাৰে। গতিকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ আৰু সদায় বড়ো সমাজৰ লগত সদায় থকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আজি এই অনুষ্ঠানটোত সংকল্পবদ্ধ হ'লোঁ।